আজি মাৰ আদ্যশ্ৰাদ্ধ। নিমন্ত্ৰিত ভকত গায়ন বায়ন সকলোবোৰ আহি পালেহি। নীতি নিয়মৰ মাজেৰে সকলো ভকতক নিজ নিজ স্থানলৈ আদৰি লৈ গ'লোঁ। সকলোৱে নিজ নিজ স্থান গ্ৰহণ কৰিলে। ইতিমধ্যে ভিতৰত পিণ্ডদানো শেষ হ'ল। তাৰ পিছতেই বংশ পৰিয়ালৰ সকলোটিয়ে জলপান কৰিলোঁ। ইতিমধ্যে নাম প্ৰসংগ আৰম্ভ হৈ গ'ল। তাৰ পিছতেই দিহানাম। ইতিমধ্যে অতিথিসকলে খোৱা বোৱা আৰম্ভ কৰিছে। আনফালে গায়ন বায়নো আৰম্ভ হৈ গ'ল। গায়ন বায়ন জোৰাই পৰিৱেশটো একেবাৰে গহীন কৰি পেলালে। তাৰপিছত আহিল ভকতৰ বিদায় পৰ্ব। পৰিয়ালৰ আটাইকেইটাই চেলেং চাদৰ পাৰি সেৱা লৈ ভকতক বিদায় দিলোঁ। আৰু এয়া পিছদিনা মৎস্য স্পৰ্শৰ ভোজ। পৰিয়ালৰ সকলোটিয়ে গোসাঁই ৰন্ধা এসাঁজ খালোঁ আৰু খাই বৈ উঠি নিয়ম অনুযায়ী সেৱা লৈ ভকতক বিদায় জনালোঁ। ভকতক সসন্মানে বিদায় দিয়াৰ পাছতে আৰম্ভ হ'ল ৰাজহুৱা খোৱাৰ পৰ্ব। বংশৰ অন্যান্যসকলৰ লগতে নিমন্ত্ৰিতসকলে ভোজৰ আহাৰ গ্ৰহণ কৰিলে। উপলক্ষ যিয়েই নহওক, পৰিয়ালৰ সকলোতে মিলি কিন্তু একেলগে এসাঁজ খোৱাৰ আমেজটোৱেই বেলেগ হৈ পৰে। এনেদৰে খাই বৈ উঠি সকলোৱে অলপ সময় বহি একেলগে কথা পতাৰ সোৱাদটোও বেলেগ। আৰু এনেকুৱা অনুষ্ঠানবোৰতেই সেই আমেজটোও লোৱা হয়। আজিও তাৰ ব্যতিক্ৰম নহ'ল। এই ব্লগটো আজি এইকাৰণেই বনালোঁ যাতে মাৰ আদ্যশ্ৰাদ্ধৰ দিনটো আমাৰ মাজত চিৰস্মৰণীয় হৈ থাকি যায়। অভ্যাগতসকলৰ খোৱা বোৱাৰ তদাৰক কৰি অৱশেষত দেখা গ'ল যে আটাইতকৈ ব্যস্ত মানুহকেইজনে কিন্তু শেষতহে খাবলৈ পালে। আৰু এতিয়াহে সময় পালোঁ মোৰ বা দাদা ভাগিন ভতিজাহঁতক সুধিবলৈ সিহঁতেনো ইয়াত ভাগ লৈ কেনেকুৱা পালে। আৰু ইয়াৰ লগে লগে মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। নমস্কাৰ।